আজি মোৰ স্বৰচিত কবিতা চিৰবিদায়। জননী আই, তোমাৰ গৰ্ভত মই প্ৰৱেশ কৰিলোঁ সূক্ষ্মৰূপে। আহি এখন সুন্দৰ পৃথিৱী পালোঁ মই ৰিলেশ্যনশ্বিপ। আনন্দিত হৈ উঠিলে মোৰ মন। লাহে লাহে ডাঙৰ হ'লোঁ সকলোৰ লগত। সময় যে বাগৰি গৈছে, এইখন পৃথিৱী যেন এখন মেলা। সকলো মেলা মই ঘূৰিলোঁ। আনন্দিতে দিনবোৰ মোৰ পাৰ হৈ গ'ল। নাজানো কেনেকৈ সময় যি বাগৰি গ'ল। লাহে লাহে আহিল মৃত্যুৰ কাষলৈ। পৃথিৱীৰ নিয়ম, সকলো এই পৃথিৱীৰ পৰা এদিন বিদায় ল'বই লাগিব। কিন্তু সকলো আত্মস্বজনক ত্যাগ কৰি মই যাব বিচৰা নাই। মন মোৰ মনা নাই, মন মোৰ কানি মোৰ ভাগৰি পৰিছে। তথাপি মই মুখেৰে প্ৰকাশ কৰিব পৰা নাই। যাবই যে লাগিব, নিয়তিৰ নিয়ম। আৰু সময় মোৰ কাষলৈ আহিল। মই সকলোৰ পৰা চিৰবিদায় ল'বৰ সময় হৈ গ'ল। নাজানো কোন জন্মত সকলোক লগ পাম কি নাই, এইও নাজানো। শাস্ত্ৰৰ মতে কোৱা আছে যে জন্মৰ পিছত, মৃত্যুৰ পিছত পুনৰ জন্ম আছে। সেই যদি হয় বৰ আনন্দৰ কথা। মই যে পুনৰ লগ পাম চবকে, এই আশাৰে মই চিৰবিদায় ল'বলৈ সাজুৰ হ'লোঁ। হাঁহি মুখে মই চিৰবিদায় ল'লোঁ। এই যে নিয়তিৰ নিয়ম, সকলো এদিন এইভাবে চিৰবিদায় ল'বই লাগিব। কি যে আচৰিত। মৰম চেনেহ সকলো ত্যাগ কৰি, ৰিলেশ্যনশ্বিপ ত্যাগ কৰি চিৰবিদায় ল'বই লাগে সকলো। এই যে নিয়তিৰ নিয়ম। আজিৰ